কিনো বেয়া পাইছা তুমি মোক? কিয় বেয়া নাপাম মই? আপুনি এতিয়ালৈকে আপোনাৰ এজনী মাইকীক ডিভ'ৰ্চ দিয়া নাই। কিমান দিন আমি এনেকৈ লুকাই লুকাই কিনে লগ কৰি থাকিম? আপুনি মোক কয় সদায় তাক মই এৰি দিম বুলি, এতিয়ালৈকে এৰা নাই। মই আৰু আপোনাৰ লগত এনেকৈ থাকিব নোৱাৰোঁ। এফালেতো ঘূৰি কথা কোৱা, মই তোমাক কৈ আছোঁ ন কথাবিলাক। কি ক'ব আছে কওক, জলদিকে কওক। মই ডিভ'ৰ্চ দিবৰ কাৰণে বিচাৰি আছোঁ ন, মই তাক এৰিবৰ কাৰণে চব কৰি আছোঁ। তুমি কিয় ইমান টেনশ্যন লৈ আছা? তুমি টেনশ্যন নল'বাচোন, তুমি টেনশ্যন ল'লে আকৌ মোকো বেয়া লাগে নহয়। তুমি সদায় সেইবিলাকে কৰি থাকা, সদায় এৰি মেৰিম কৈ আজিলৈকে এৰা নাই। ডিভ'ৰ্চ দিম কৈ এবছৰ হৈ গ'ল, আজিলৈকে তুমি দিয়াই নাই। বিয়া হোৱাটো বিয়াৰ আগৰ পৰাইতো মোক ফাৰ্ষ্ট ভাল পাইছিলা, তাকতো নহয়। তাক তোমাক জবৰদস্তি তোমাৰ মায়ে বিয়া কৰাই দিছে। তুমি এতিয়ালৈকে তাক এৰিব পৰা নাই। কিমান দিন আৰু এনেকৈ লগ কৰিম কওকচোন? আপুনি মই নাজানো, 3 দিনৰ ভিতৰত যদি ডিভ'ৰ্চ নিদিয়ে তেনেহ'লে মই আপোনাক এৰি দিম আৰু। মই চব কৰিলোৱেই, এতিয়া অকল মই ঘৰত কথা ক'বহে আছে। মই তাক এৰিম নহয়, যেনেকৈ হ'লে মই 3 দিনৰ ভিতৰত এৰি দিম। ব'লা, ইমান টেনশ্যন ল'ব নালাগে, ক'ৰবাত ফুৰি আহোঁগৈ। ব'লা। ইমান শান্তি লাগে তোমাৰ লগত বহি পেলাই। কি যে ক'ম, কেতিয়া জানো আমি একেলগে থাকিব পাম আৰু তোমাৰ এইজনী মাইকীজনী কেতিয়া জানো তোমাৰ লাইফৰ পৰা গুচি যায়। মই সেইটোৱে বিচাৰি আছোঁ। মাইকী নক'বাচোন, মোক ভাল নালাগে। কেলৈ জানো বিয়া পাতিলোঁ মই সেইটো ভাবিছোঁ। জবৰদস্তি মোক বিয়া কৰাই দিছে নেপাতো কোনতেও। এতিয়া মই থাকিব নোৱাৰোঁ, সদায় মোক ঘৰত শুনাই থাকে। তোমাক মই কিমান কৈছিলোঁ তোমাৰ মাৰ কথা নুশুনিবা বুলি, এতিয়া নুশুনটোহে পাইছা। তুমি সদায় সদায় মোৰ কথা শুনিব লাগে বুলি জানা নাই পিছে? তোমাৰ মাকক বুজাব লাগিছিল তুমি, আৰু তুমি উল্টা তাৰ লগত বিয়া পাতি ল'লা। এতিয়া কি মোৰ লগত আহিছা আকৌ? মই তাৰ লগত থাকিব নোৱাৰোঁ, তুমি মোক ইমান কৈ নাথাকিবাচোন, মই তোমাক ভাল পাওঁ। কালিকে আমি ক'ৰবাত ফুৰিব যাম দেই, একদম ধুনীয়া এটা জেগা চাই। তোমাৰ আকৌ ঘৰত প্ৰব্লেম হ'ব নহয়, ঘৰত ভালকৈ কৈ আহিবা পিছে, ক'বা নাই? কৈ আহিম অঞ্জনী, কৈ আহিম। বহুত টাইম হৈ গ'ল কিন্তু দেই ইয়াত বহি থকা। এতিয়া মোক আকৌ ঘৰৰ পৰা ফোন কৰি আছে, মাতি আছে, জল্দি আহা, জল্দি যাবগৈ লাগিব নহ'লে আকৌ কথাটো বেয়া হৈ যাব নহয়। তোমাৰ আকৌ ইম্পৰ্টেণ্ট সেইটোৱে, মোৰ প্ৰতি নাই। হ'ব আৰু ইমান কৈ নাথাকিবা, কাইলৈ ৰাতিপুৱাওতো আহিব লাগিব সোনকালে, ক'ৰবাত যাম বুলি কোৱা নহয়। হ'ব দিয়া, ব'লা। ব'লা অঞ্জনী, ব'লা। সদায় এই ল'ৰাটো জানো ক'লে যায়? দিনত সোনকালে আহিব লাগে বুলি ঘৰত নাজানে। সদায় দোকানত যাওঁ কৈ কিনে ইমান দেৰিলৈকে দোকানত নে ক'ত যায় জানো সিয়ে নাজানে। ইয়াত ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ খা খবৰ নাই। মাইকীজনী আছে, মাইকীজনীতো টেনশ্যনেই নাই তাৰ। বিয়া পতা এবছৰ হৈ গ'ল, আজিলৈকে সি সদায় ঘূৰি থাকে। কাৰ লগত জানো ক'ত ঘূৰি থাকে, ইয়াৰ মই আজি আহকচোন। মাজনীও গম পাওঁনে ল'ৰাটো ক'লে গৈছে? নেজানো নহয় মা, ক'লে গৈছে দোকানলৈ যাওঁ বুলিহে কৈ ওলাই যোৱা। আহিব দে আজি তাৰ মই ক'ত জানো গৈছে। মা, মই আহিলোঁ দোকানৰ পৰা। দোকানৰ পৰা আহিলি? কেইটা বজাত গৈছিলি? ৰাতিপুৱা 9টা বজাতে ওলাই যোৱা, এতিয়া ৰাতি গধূলি হ'বলৈ হ'ল, 2টা বাজি গ'ল। এতিয়া ইমান দেৰিলৈকে তোৰ দোকানত কি কাম আছিলে হা? কৈছোঁ মোক, ল'ৰা ছোৱালীবিলাক এতিয়া ডাঙৰ হৈ আছে। কি যে ক'ম তোক মই, মাথাটো জানো তোৰ ভেজাত নে কি সোমাই আছে তইহে জান আৰু দেই। ৰাতিপুৱাৰ পৰা ওলাই যোৱা, সদায় ৰাতিপুৱা ক'লে যাম। কৈছোঁ দোকানত কি কিনিব যাওঁ ইমানকৈ? দোকানত মানে মই আপোনাৰ বোৱাৰীজনীক মই এৰিব বিচাৰোঁ, সেইটো কাৰণে মই ডিভ'ৰ্চৰ কাগজ ৰেডি কৰিব গৈছিলোঁ। কি কৈছ তই? এটা চৰ চিনি পাইছ ল'ৰা? ইমান লক্ষ্মী বোৱাৰী এজনী তই পাই কিনে ইয়াত এৰিব বিচাৰিছ? তই মানে আগৰ সিজনীক মানে আকৌ লাইন মাৰিব আহিছ মানে ন? সেইটো কাৰণে তই ঘৰত নাথাক। মই আজিহে গম পাইছোঁ তোৰ কথাটো, ইমান দিনে মই গম পোৱাই নাছিলোঁ। তোৰ কি কমি আছিলে? ইমান ভাল বোৱাৰী এজনী তই এৰি কিনে আৰু এইবিলাক তোক মই এনেই এৰিব নহয়, এইটো ছোৱালীজনীৰ বেয়া জানা নাই পিছে? তোক মানে সি এইবিলাক কৰিব লগা আছে, মই গম পাইছোঁ। সি জানা নাই তোৰ সংসাৰটো বৰবাদ কৰিব বিচাৰিছে। তাৰ লগত তোক মই এনেই এৰিব নহয়তো, এইটো কাৰণে সি এতিয়া দেখিছে যে তহঁতি ইমান ভালকৈ খাই আছে, তাৰ জ্বলিছে। মানে মই আজি কথাটো ভালদৰে বুজিব পাইছোঁ। সি নহয় মা, মই নিজে এৰিব বিচাৰোঁ, মই ইয়াৰ লগত আৰু থাকিব নোৱাৰোঁ। আপুনি মোক আগতে কৈ দিব লাগিছিলে, আপোনাৰ যদি এজনী আছিলে ভাল পোৱা, তো মই কেতিয়াও বিয়া নহৈছিলোঁ নহয়। মই কি জানো, মই ভাবিছিলোঁ আপুনি মোক অকল ভাল পায় বুলি। মইতো কেতিয়াও জনা নাছিলোঁ আপুনি আৰু এজনী আছিলে বুলি। আপুনি মোক আগতে কৈ দিব লাগিছিলে। এতিয়া মই ল'ৰা ছোৱালীক কি বুলি কওঁ? সিহঁতক মই কেনেকৈ পালোঁ? আপুনি যে মোক এৰি দিম বুলি কৈছে। ৰ'বা, কালি নাথাকিবা। ইয়াৰ কেনেকৈ বিয়া পাতে আৰু এজনী মই চাম নহয় ভালদৰে। আপুনি মোক এনেকৈ নকৰিব, মোৰ ল'ৰা ছোৱালীক মই কেনেকৈ পিন্ধাম, কেনেকৈ খুৱাম, এবাৰ ভাবি চাওকচোন। তুমি সেইবিলাক একো টেনশ্যন ল'ব নালাগে, তোমাক যিমান পইচা লাগে মই সকলো দি দিম, খালি তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। কি ক'ব আহিছে তই এই ঘৰৰ পৰা ওলাই যা, মোৰ ওচৰত নাথাকিবি। মই এতিয়া খং উঠিব পালে তোক আকৌ মাৰিম মই এতিয়া। মা তেওঁক একো নকৰিব, তাক নামাৰিব, তেওঁৰ একো গলতি নাই। তোৰ কাৰণে আজি মই ইয়াত মাৰ খাব লগা হৈছে, মাৰ পৰা। তোক মই কালিকে ডিভ'ৰ্চ দি আছোঁ। এনেকুৱা নক'ব, মই কেনেকৈ থাকিম? মোৰ ল'ৰা ছোৱালীক কি হ'ব ভৱিষ্যতটো? মই যদি ঘৰত ঘূৰি যাওঁ, মোৰ মা দেউতাই মোক কি বুলি ক'ব? সেই প্ৰভু, কি হৈ আছে মোৰ লগত? বোৱাৰী ৰচোন, নাকান্দিবা। তুমি কান্দিলে আকৌ মোৰো চকু পানী ওলাই যায় নহয়। তুমি নাকান্দিবাচোন বোৱাৰী, নাকান্দিবা। তুমি ইয়াৰ কাৰণে কি কৰা নাই? মই সকলো দেখি আছোঁ। তোমাৰ কাৰণে ই একো কৰিব পৰা নাই, হ'লেও যে তুমি কান্দি আছা, এনেকুৱাটোৰ লগত আৰু ময়ো থাকিব নোৱাৰোঁ। তোমাৰ লগতে থাকিম ময়ো। মা, আপুনি আকৌ তাৰ লগত কিয় থাকিব? আমাৰ লগতে থাকিব। তাই যাব দিয়ক তাৰ ঘৰলৈ। তই একদম মনে থাক, নহ'লে আৰু এইটো কালতে এতিয়া থাপৰ খাই যাবি তই। তোৰ লগত আৰু মই কেতিয়াও থাকিব নোৱাৰোঁ। আৰু তই ইয়াৰ পৰা কৈছোঁ ওলাই যা। য'ত থাকিব মন গৈছে তাতে থাকে, য'ত যাব মন গৈছে তালে যাগে। আৰু এইটো ঘৰত যদি তই আৰু এবাৰ দেখা পাওঁ, তোক চাবি মই কি কৰোঁ। তই আহি কিনে ইয়াত ঘৰ বনাই নহয়, তোৰ বাপেৰে ইয়াত বনাই থাকিছে, বুজিছা নাই? তোৰ পইচাৰ লগত ইয়াত মই চলা নাই, তোৰ বাপেৰৰ পেঞ্চনৰ পইচাৰ লগত মই চলি আছোঁ। তোৰ সিজনী মাইকীক দিওঁতে আজিলৈকে ঘৰৰ এটা বস্তু আনা নাই তাই। নিজৰ মাইকী তই পাৰে দে, নিজৰ ল'ৰা ছোৱালী দুটাৰ কাৰণে কিবা আনি পাইছা
নাই আজিলৈকে তই হা ল'ৰা ছোৱালীক কি ক'বি তই হা আগলৈ সিহঁতে কি বুলি ভাবিব তোৰ বাপেৰৰ নাম লিখিবলৈ মাকৰ নাম লিখিব আগলৈ কোনে কচোন কি বুলি পৰিচয় দিব সিহঁতে সিহঁতৰ লাজ সন্মানৰ কি হ'ব তই এইটো ভাবিছে নাই অকল এইবিলাকৰ ধান্দাত লাগি আছে কাৰণে আজি ঘৰত তোৰ উন্নত হোৱা নাই জীৱনত আৰু তোৰ নিচিনা ল'ৰা কাকোৱে নিদিয়ে আৰু মোৰ ওচৰৰ পৰা ওলাই যাব কৈছে এতিয়া ওলাই যা হ'ব মই ওলাই গৈছোঁ আৰু কেতিয়াও নাহোঁ ইয়ালৈ হ'ব আৰু বোৱাৰী যি হ'ল আৰু সি যাব দিয়ে তাৰ য'ত মতে তাৰে যাব দিয়ে কিমান দিন খাব চাম নহয় আকৌ ঘূৰি ইয়ালৈ আহিব আপুনি এনেকৈ কৈছে মা মই ঘৰত কেনেকৈ ঘূৰি যাম আপুনি নিজে কওকচোন মোৰ ঘৰৰ মানুহে মোক কি বুলি ক'ব সিহঁতে মোৰ ওপৰত কিমান হাঁহিব কিমান লাজৰ কথা মই আৰু জীয়াই থাকিব নোৱাৰোঁ মই মৰি যাম তোমাক কোনে ক'লে ঘৰত ঘূৰি যাবলৈ মোৰ লগত থাকিব কৈছে নহয় ইয়াতে থাকিব তাৰ সি বনোৱা ঘৰ নহয় ইয়াত তাৰ বাপেৰে বনাই দিয়া ঘৰ বুজিছে নাই আৰু তুমি ইয়াত মোৰ লগত থাকিবা ল'ৰা ছোৱালী দুটা আছে আমি সুখেৰে থাকিম সি এটা নহ'লে কি হৈছে তুমি আৰু মই আছো নহয় ভালদৰে থাকিম ব'লক মই ভিতৰত যাওঁ বোৱাৰী নাকান্দিবাচোন ৰচোন কিন্তু ইমান কান্দি থাকিব লাগে কি হয় চাই লওক মই এতিয়া নাকান্দো কি কৰিম মই কেনেকৈ জীয়াই থাকিম আপুনি নিজে ভাবকচোন কি যে হৈ গ'ল মোৰ জীৱনটোৱে হৈ গ'ল লটি ঘটি হ'ব ব'লা এতিয়া টোপনি মাৰা অলপ আৰু আৰাম কৰা দুজনে আৰাম কৰি লওঁ পাছত কি হয় দেখা যাব ব'ল তুমি মোক ফোন কৰি ইয়ালৈহে মাতিলা যে কৈছিলা নাই তোমাৰ ইজনীক মোৰ ৰাইজনী এতিয়া তুমি হেপ্পিনে মই ঘৰ বাৰী সকলো তোমাৰ কাৰণে এৰি থৈ আহিলোঁ আৰু মোৰ ইজনীকো চব কথা কৈ দিলোঁ আৰু চবকে মই এৰি পেলাই তোমাৰ ওচৰলৈ ঘূৰি আহিলোঁ ঘৰ বাৰী এৰি আহিছা তোমাক মই কেতিয়া কোৱা নাছিলোঁ ঘৰ বাৰী এৰিবৰ কাৰণে তোমাৰ মাইকীজনীকে মই দিৱস কিনে সকলে আমি দুটা বিয়া পাতিলোঁ বুলিহে কৈছিলোঁ আকৌ তুমি ঘৰ বাৰী এৰি আহিছা তুমি নিজে ভাবাছা আমি ক'ত থাকিম সেইটো ঘৰতে মই থাকিম বুলি সপোন দেখি আহিছিলোঁ তোমাৰ ৰুমত আৰু তোমাৰ মাৰ লগত একদম শাহু মাৰ লগত ভালদৰে থাকিম বুলি ভাবিছিলোঁ আকৌ তুমি ঘৰটো এৰিলা এতিয়া আমি ক'ত থাকিম তুমি এবাৰ ভাবি চাইছা নে পিছে তোমাৰ ওচৰত এতিয়া পইচা পাতি নাই মই কেনেকৈ থাকিম তোমাৰ লগত পইচা পাতি নাথাকিলেতো নহ'ব তুমি মোক কেনেকৈ খোৱাবা কেনেকৈ পিন্ধাবা তোমাৰ কাৰণে তোমাৰ ঘৰটো আছিলে ইম্পৰ্টেণ্ট তোমাৰ মাইকীজনী কৈছিলোঁ যে ঘৰত পঠাই দিবলৈ কাৰণে তুমি আকৌ উল্টা কৰিলা আৰু তোমাৰ এতিয়া যদি চাকৰি পাই তোমাক ওলাই দিয়ে তেনেহ'লে মই তোমাৰ লগত নোৱাৰোঁ তোমাৰ লগত থাকিবলৈ তুমি কি মোৰ ঘৰ বাৰী মোৰ পইচাৰ কাৰণে তুমি মোক ইমান দিনে ভাল পাই আছিলা নেকি হা তোমাৰ কাৰণে যে মই ঘৰ বাৰী গোটেই এৰি থৈ আহিছোঁ আৰু তুমি যে কৈছা মোক ঘৰ বাৰীটো ইম্পৰ্টেণ্ট বুলি কি কথা ক'ব আহিছা তুমি সেইবিলাক নহয় মই আকৌ তোমাৰ ঘৰত থাকিম বুলি ভাবিছিলোঁ এতিয়া তুমি ঘৰলৈ ঘূৰি যোৱা এইটো ঘৰত থাকিব পাৰিলেহে মই যাম অঁ এতিয়া গম পাইছোঁ বুজি পাইছোঁ মোৰ কথাবিলাক মাহঁতে ঠিকেই কৈছিলে তুমি মোৰ পইচাৰ কাৰণে মোৰ লগতে আছিলা মোৰ ঘৰ বাৰী এইবিলাকৰ কাৰণে ন তুমি মোক কেতিয়াও সঁচা ভাল পোৱা নাছিলা আৰু মই পাগল আছিলোঁ যি তোমাৰ পিছত পৰি আছিলোঁ ইমান দিনে অকৰা হৈ পেলাই যি নেকি নিজৰ ঘৰৰ মাইকী ঘৰ দুৱাৰ গোটেই এৰি কিনে নিজৰ ল'ৰা ছোৱালী এৰি কিনে তোমাৰ ওচৰত আহিছিলোঁ মই তোৰ ঘৰ পাৰি তোৰ পইচাৰ কাৰণে মই তোৰ ওপৰত আছিলোঁ হ'ল ইমান দিনে মই গম পোৱা নাছিলোঁ এইবাৰ মই ঘৰত যাওঁ ঘূৰি কিনে আৰু মোৰ ঘৰত যাব লাজ লাগি আছিলে কেনেকৈ মই মনাম এতিয়া মোৰ ইমান সুন্দৰী লখিমী মাইকীজনীক যোৱা আৰু কেতিয়া মোৰ ওচৰলৈ নাহিবা পইচা থাকিলে আহিবা মা অ' মা মই ঘূৰি আহিলোঁ তই ইয়াত কি খাবলৈ ঘূৰি আহিছে এতিয়া ওলাই যা কৈছোঁ ওলাই যা তোক আৰু আমাক নালাগে কৈছিলোঁ নহয় মোৰ ওচৰত আৰু চেহেৰা দেখা নাথাকিব মা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ মই আপোনাৰ লগতে থাকিম মা মাফ কৰি দিয়ক ঘূৰি আহিছে তেওঁ মোৰ কথাটো এবাৰ ভাবি চাওঁ কেনেকৈ ভাবি চাওঁ সি তোমাক কি কৈ গৈছিলে বুজিছা নাই তোমাক দিৱস দিয়াৰ কথা কৈছে ইমান ডাঙৰ কথা কৈ কিনে বুজা মানে এতিয়া কেনেকৈ মাফ কৰি দিয়ে তুমি নিজে মোক কোৱাচোন একো নহয় যি হ'ল বুলি ভাবি কিনে মাফ কৰি দিয়ক আজি আমি এনেকুৱা নকৰিবা আপুনিও আৰু এইটোৱে তোৰ লাষ্ট ফাৰ্ষ্ট আৰু যাতে কেতিয়া এনেকুৱা নকৰে মোক মাফ কৰি দিয়া ৰমলা মোৰ বহুত ডাঙৰ গলটি হৈ গ'ল হ'ব এইবিলাক একো নহয় আপুনি যে ঘূৰি আহিছে মোৰ কাৰণে সেইটোৱে বহুত ডাঙৰ উপহাৰ তোৰ জেগাত যদি সি হোৱা তেন্তে তাক মাফ কৰিব পাৰিছিলে সি ইমান লক্ষ্মী বোৱাৰী দিছে নাই ইমান ধুনীয়াকৈ শাহু মাহঁতে কি লাগে কিনা লাগে ৰাতিপুৱা সুধি ইমান ভালকৈ নিজে নোখোৱাকৈ তোক খাব দিয়ে আৰু আমাক খাব দিয়ে তাৰপিছত সি লাষ্টত ভাত চব্জি খায় তোৰ ইমান ধুনীয়া যদি মাইকী থাকোঁতে তই যে এনেকৈ কৰিলি তই পিছে মুখখনে গাধ মই একো ভাবিবতো পৰা নাই তোৰ মাথাত একোৱেই নাই যেন পাইছিলোঁ দেই হ'ব আৰু নেকান্দিবা মই আহি গ'লোঁ নহয় সেইকাৰণ দুখা দি মোৰ ল'ৰা ছোৱালী দুটাকে ভাবি পেলাই কান্দা ওলাই গৈছিলে আপুনি যে আহি গ'ল সেইটোৱে মোৰ কাৰণে বহুত বহুত ধন্যবাদ আপুনি যাতে সেইজনী ছোৱালীৰ হেৰিত নগ'ল